Hello student, a very good morning to all of you. So here I am to take your Assamese subject, okay? Apun part. So ইতিমধ্যে তোমালোকৰ কেইটা চেপ্টাৰ হৈছে? দুটা চেপ্টাৰ অলৰেডি হৈ গৈছে, ৰাইট? কোৱেশ্চন আনসাৰ দিয়া হৈ গৈছে। সো আজি মই তোমালোকৰ এই লেসনটো কৰিবলৈ গৈ আছো অসমীয়া ৰঙীয়া গীত মাত, ওকে? এইটো পাঠ হৈছে তোমালোকৰ 5 ओके सो অসমীয়া বাৰে ৰঙীয়া গীত মাত মানেনো কি প্ৰথমতে জানিব লাগিব ৰাইট বাৰে ৰঙীয়া মানে কি 12টা ৰঙেৰে উদযাপিত গীত মাত অসমীয়া গীত মাত চোৱা এতিয়া যদি আমি কওঁ গীত মাতৰ কথা বিভিন্ন ধৰণৰ গীত মাতৰ কথা আহি পৰে ৰাইট তোমালোকে বিভিন্ন ধৰণৰ গীত মাতৰ কথা জানা ৰাইট সো এই গীত মাতবিলাক কি এই গীত মাতবিলাক কি হ'ব সেইটো তোমালোকে আগত জানিব লাগিব ৰাইট গীত মাত হৈছে মনৰ এটা বহিঃপ্ৰকাশ যেটো আমি আমাৰ মনত দুখ আছে না সুখ আছে যি মুহূৰ্তত আমি যি সিচুৱেশ্যনত থাকো সেই সিচুৱেশ্যনটো উপলব্ধি কৰি আমি সেই হিচাপে আমি কাম কৰোঁ ৰাইট যদি আমাৰ মনত ফূৰ্তি আছে সো আমি হেনুকা ধৰণৰ গীত মাতৰ প্ৰয়োজন বোধ কৰোঁ আৰু যেটো যদি মনত সুখ আছে দুখ আছে তেনে ধৰণৰ গীত মাতৰ আমাৰ প্ৰয়োজন হয় মানে এই গীত মাতবিলাক হৈছে মনৰ বহিঃপ্ৰকাশ কৰা এটি ঘটনাৰ কাৰ্য ঠিক আছে সো এই লেসনটোত হেবিলাকে আছে যে আজিৰ পৰা নহয় আমি অতীজৰে পৰা কি এই গীত মাতৰ প্ৰয়োগ কৰি আহিছোঁ ৰাইট আৰু অতীজৰে পৰা বিভিন্ন পৰম্পৰাগত কিছুমান গীত মাত চলি আহিছে বৰ্তমানো চলি আছে আৰু ইনশাআল্লাহ আগত ভৱিষ্যতো চলি থাকিব ৰাইট হয় নে নহয় যেনেকুৱা আমাৰ অসমৰ জাতীয় উৎসৱ কি অসমৰ জাতীয় উৎসৱ হৈছে বিহু সো যেতিয়া বিহু আহে তেতিয়া আমি অসমীয়াবিলাকে কি বিহুৰ গীত নুশুনা পৰ্যন্ত আমাৰ মনত শান্তি নহয় ৰাইট যেতিয়া মহোহো উৎসৱ আহে তেতিয়া মহোহো উৎসৱ পালন কৰা মানুহবিলাকে যেতিয়ালৈকে মহোহো উৎসৱৰ গীত মাত নুশুনায় তেতিয়ালৈকে যেন মহ যেন সেই অঞ্চলত ভৰ্তি হৈ আছে সেইটো তেওঁলোকৰ বিশ্বাস হৈয়ে থাকে ঠিক তেনেদৰে লোকগীতসমূহ গোৱালপৰীয়া গীতসমূহ এইসমূহ মনৰ এটা বহিঃপ্ৰকাশ নিষ্কৰণ কৰে ৰাইট হয় নে নহয় সো এইবিলাকে চোৱা এই লাইনটো চোৱা পণ্ডিতসকলে অসমীয়া সমাজত প্ৰচলিত গীত মাতসমূহক সুবিধা অনুযায়ী কেইবাটাও ভাগত ভাগ কৰিছে এই ভাগকেইটা তোমালোকে চাই লোৱা ভাগকেইটা হৈছে ধৰ্মীয় অনুষ্ঠানমূলক গীত সামাজিক অনুষ্ঠানমূলক গীত কাহিনী গীত নিচুকনি গীত বা ল'ৰা ধেমালিৰ গীত আদি বিভিন্ন ভাগত এই গীত মাতসমূহ ভাগ কৰা হৈছে এই সকলোবোৰকে একেলগে লোকগীত বুলি কোৱা হয় সো এইবিলাক সকলোকে লোকগীত বুলি কোৱা হয় ৰাইট সো চোৱা নেক্সট বিহু বিবাহ মহখেদা বাঘ পূজা কাতি পূজা আদি উৎসৱত বহু গীত মাত গোৱা হয় ইয়াৰে কিছুমানত কিছু পৰিমাণ আধ্যাত্মিক ভাগ থাকিলেও অধিকাংশ বিষয় পাৰ্থিৱ জীৱনৰ ওপৰত আধাৰিত হয় নহয় এই যে গীতবিলাক আছে বিহু গীত মহখেদা গীত হুঁচৰি বিবাহ পাৰ্বণত যিবিলাক গীত গোৱা হয় নাম গীত নাম যে ধৰে তো এই গীতবিলাক কি যদিও এইবিলাকৰ আভ্যন্তৰীণ কিছুমান কথা পৰিলক্ষিত হয় কিন্তু এইবিলাক আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো জীৱনৰ কাৰ্যৰ লগত এইবিলাকৰ বেছি সামকক্ষ বা মিল থাকে ৰাইট হয় নে নহয় নেক্সট চোৱা এতিয়া তোমালোকে মালতী আৰু বা কাহিনীমূলক গীত কোনবিলাক মালতী বা কাহিনী গীতবোৰে অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হয়নে সো এই পুৰণি দিনৰ ঘটনা বা কিংবদন্তিমূলক কাহিনী সুৰ লগাই গীত কৰি গোৱা হয় মানে অতীতৰ যিবিলাক গীত অতীতৰ কাহিনীবিলাক সেইবিলাক যেতিয়া ফুল লগাই গীত হিচাপে প্ৰদৰ্শন কৰা হয় সেইবিলাকে মালতী বা কাহিনী বা কিংবদন্তিমূলক গীত বুলি কোৱা হয় এই গীতবোৰৰ যোগেদি পুৰণি দিনৰ বিভিন্ন কথা যিটো মই অলৰেডি ক'লোঁ তোমালোকক জানিব পাৰি বুৰঞ্জী কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰ বুৰঞ্জীমূলক মালিতা মনত ৰাখিবা বুৰঞ্জী কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰ বুৰঞ্জীমূলক মালিতা আৰু কিংবদন্তীৰ আধাৰত ৰচিত মালিতাবোৰ কিংবদন্তিমূলক মালিতা এটা যদি উদাহৰণ দিয়ে যে বুৰঞ্জীমূলক মালিতাৰ কেইটামান উদাহৰণ দিয়া কিংবদন্তি মালিতাৰ কেইটামান উদাহৰণ দিয়া তোমালোকৰ কিতাপতে আছে মণিৰাম দেৱানৰ গীত জয়মতী কোঁৱৰৰ গীত বৰফুকনৰ গীত আদি বুৰঞ্জীমূলক মালিতাৰ উদাহৰণ কৈছে না তোমালোকৰ এই মালিতাবোৰক কেনেকুৱা ধৰণৰ বুৰঞ্জীমূলক মানে বুৰঞ্জীৰ বিষয়ে
আধাৰিত হয় আনফালে কমলা কোঁৱৰৰ গীত ফুল কোঁৱৰৰ মণি কোঁৱৰৰ গীত আদি কিংবদন্তী মালিতাৰ উদাহৰণ ঠিক আছে ইয়াত তোমালোকৰ মণি কোঁৱৰৰ গীতৰ এফাকি লিখি দিছে এইবিলাক তোমালোকে ঘৰতে পঢ়ি দিবা চ এইটো ইমান এটা পঢ়াৰ কাৰণে একো নাই তোমালোকে ঘৰতে লেচনটো ভালদৰে পঢ়ি ল'বা গোটেইখিনি বুজি যাবা এতিয়া এই যে কুৱেশ্যন এনচাৰখিনি যে আছে এই কুৱেশ্যন এনচাৰখিনি যদি মই লিখিব সময় পাওঁ মই লিখি থাকি তোমালোকক হোৱাটছআপত পঠাই দিম যদি মই লিখাৰ সময় নাথাকে কাৰণ আৰু বহুত তোমালোকৰ এক্সাম আহি আছে ৰাইট এক্সাম নেক্সট মান্থত হ'ব চাগে চ' এক্সামৰ প্ৰিপাৰেশ্যন আমি লৈ আছোঁ যিবিলাকৰ তোমালোকৰ চিলেবাছ খতম হৈছে সেইবিলাকৰ আৰু ক্লাছ নহয় তোমালোকে ঘৰতে পঢ়া লিখা কৰা হা এক্সামৰ কাৰণে সাজু হোৱা আৰু যিবিলাক বাকী আছে সেইবিলাক কৰা হ'ব হা দেন কুৱেশ্যন এনচাৰখিনি যদি মই লিখিব নোৱাৰোঁ তেন্তে মই তোমালোকৰ কিতাপতে দগাই দিম ঠিক আছে দগাই দি ফটো মাৰি তোমালোকক পঠাই দিম তোমালোকে তাৰ পৰা লিখিব ঠিক আছে চ' আজিৰ কাৰণে এইখিনিয়ে থাকক পঢ়া শুনা কৰা এক্সামৰ কাৰণে সাজু হোৱা ধন্যবাদ